নমস্কাৰ। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন বিলাহী কেনেদৰে চুঙাত পুৰে আমি চাই লওঁ। বিলাহী প্ৰথমে সৰু সৰুকৈ কাটিব। কাটি কম পৰিমাণে নিমখ দিব, অলপ হালধি দিব আৰু মছলা দিব পাৰিব। হয়তো আপোনালোকে মছলা নিদিলেও হ'ব। আৰু আদা ৰচুন একেলগে আৰু কেঁচা জলকীয়া খুন্দি দিব। নৰসিংহ দিছোঁ আমি। নৰসিংহ খুন্দি দিয়া নাই, আমি নৰসিংহ কটাৰীৰে সৰু সৰুকৈ কাটি দিছোঁ। কাটি আমি আদা আৰু নহৰু যিখিনি খুন্দি থৈছিলোঁ জলকীয়াৰ লগত, আমি একেলগ কৰি সানমিহলনি কৰিছোঁ। সানমিহলনি কৰি আমি চুঙাত ভৰাই দিম। কম পৰিমাণে তেল দিব পাৰিব। তেল দিলে বস্তুটো মানে চুঙাত লাগি নধৰে আৰু খাবলৈও বেছি অলপ টেষ্টি হ'ব। আপোনালোকে যদি এনেদৰে খোৱা নাই, খাই ল'ব আৰু আমাক জনাব খাই কেনেকুৱা পালে, কমেণ্ট কৰিব। আৰু এতিয়া আমি গোটেই বস্তুখিনি সানমিহলনি কৰি বাঁহৰ চুঙাত ভৰাই দিছোঁ। কম কমকৈ বাঁহৰ চুঙাত ভৰাই দিছোঁ আৰু চুঙাটো অলপ তললৈ দিছোঁ, তললৈ বস্তুটো যাবলৈ দিছোঁ। তেতিয়া মানে বস্তুটো ধুনীয়াকৈ সিজি যাব আৰু উলিয়াবলৈও ভাল হ'ব। আপোনালোকে যদি এনেদৰে খাই পোৱা নাই, খাই চাব। আৰু আমি চুঙাত ভৰাই হ'ল। চুঙাত ভৰাই আমি এনেদৰে পাতেৰে ঠেলা মাৰি জুইত দি দিছোঁ। ইয়াক কেনেদৰে জুইত দিছোঁ চাই লওক। জুইত দিয়াৰ পিছত আপোনালোকে মাজে মাজে 2-3 বাৰমান লৰাই থাকিব। বস্তুটো গোটেই ৰাউণ্ডটো সিজিব লাগিব। সিজি হ'লে খাই বহুত টেষ্টি লাগিব। আৰু আপোনালোকক এইখিনিতে কৈ থওঁ, আমাৰ যদি চেনেলটো আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে হয়তো বিলাহী পুৰি বা ভাজি খাইছে, এনেদৰে চুঙাত পুৰি খোৱা নাই। তেতিয়াহ'লে আপোনালোকে এদিন খাই চাব আৰু কেনেকুৱা লাগে আমাক জনাব। চুঙা আমাৰ এনেকৈ লুটিয়াই লুটিয়াই পুৰিছোঁ। পুৰি লৈ আমাৰ এতিয়া চুঙা হৈছেগৈ আৰু। আপোনালোকে ভাত বাঢ়িও এনেদৰে বিলাহী কাটি চুঙাত ভৰাই দিলেও বেছি সময় ৰ'ব নালাগে। খাই ভাতৰ লগত খাই ভাল পাব। ভাতকেইটাও আপোনালোকে খাই ভাল পাব আৰু আপোনালোকে আলহী আহিলেও এনেদৰে বনাই কেতিয়াবা দিব পাৰিব। আমি চুঙা পুৰি কিমান ভাল পাইছোঁ, বিলাহী এনেদৰে কিমান ভাল পাইছোঁ খাই, আপোনালোকে বা আলহীও গম পাব। চুঙা আমাৰ পুৰি হৈছে। এতিয়া চুঙা আমি ফালিম কেনেকৈ চাই লওক। এনেকৈ অলপ কিনাৰটো এৰুৱাই ল'ব লাগিব। তেতিয়া মানে আমাৰ ভিতৰ বস্তুখিনিত ফুটচাই সোমাই নাযায়, যিহেতু আমি জুইত পুৰিছিলোঁ। এতিয়া আমি এইদৰে বিলাহীখিনি উলিয়াই এখন প্লেটত উলিয়াই দিম। চাওকচোন কিমান ধুনীয়া ৰং হৈছে। আপোনালোকে চাগে এনেদৰে এদিনো খোৱা নাই। এতিয়া আমাৰ ভিডিঅ'টো চাইছে যিহেতু এদিন খাই ল'ব। এতিয়া আমি গোটেই চাটনিখিনি ইয়াত প্লেটত উলিয়াই দিম। চাই লওক, এনেদৰে উলিয়াব। উলিয়াই আপোনালোকে চাগে দেখিছে কিমান ধুনীয়া ৰং হৈ গৈছে। আপোনালোকে চাগে এনেদৰে কাহানিও খোৱা নাই। আপোনালোকেও খাবলৈ মন যাব এনেকৈ। চাওকচোন, বিলাহী সদায় আমি ভাজি বা পুৰিয়ে খাই থাকোঁ। এনেদৰেতো চুঙাত ভৰাই খোৱা নাছিলোঁ। আপোনালোকেও চাগে খোৱা নাই। খাই ল'বচোন, আমাক কমেণ্ট কৰিব কিমান ভাল লাগে। দেখাত কিমান ধুনীয়া হৈছে আৰু খাবলৈও সিমান টেষ্টিয়ে হৈছে। দেখিছে নিশ্চয়, এয়া আমাৰ বিলাহীৰ চাটনি।